ইত্তেহাদ ফ্ৰণ্টে আয়োজন কৰা কা বিৰোধী গণসংকাৰ কাৰ্যসূচী বাতিল। প্ৰশাসনিক অনুমতি নোপোৱাৰ বাবে কাৰ্যসূচী বাতিল। ইত্তেহাদ ফ্ৰণ্টৰ দৰং জিলা সমিতিয়ে আয়োজন কৰিব বিচৰা কা বিৰোধী আন্দোলন বাতিল কৰিছে। প্ৰশাসনিক আৰু ৰাজনৈতিক ফালৰ পৰা এই কাৰ্যসূচীৰ অনুমতি বাতিল কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে ইত্তেহাদ ফ্ৰণ্টৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলাম আৰু দৰং জিলা সমিতিৰ সাংগঠনিক সম্পাদক মহিদুল ইছলামে। জানিব পৰা মতে বিগত কিছুদিন ধৰি উক্ত কাৰ্যসূচীৰ বাবে অশেষ কষ্ট কৰি আহিছে, কিন্তু আজি প্ৰশাসনৰ ফালৰ পৰা টেলিফোনযোগে এই কাৰ্যসূচী বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ আঁৰত চৰকাৰ তথা বিজেপিৰ নেতা জড়িত আছে বুলি সন্দেহ কৰে সংগঠনটোৰ কৰ্মীয়ে। সমিতিৰ তৰফৰ পৰা আজি এক গণসংকাৰ কাৰ্যসূচী আয়োজন কৰিছিলোঁ, যিটো কাৰ্যসূচীৰ কাৰণে আমি সম্পূৰ্ণ আইনগতভাৱে অনুমতিৰ কাম আৰম্ভ কৰিছিলোঁ, য'ত নেকি ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমাৰ যি ৰিপৰ্ট কাৰ্ড তেখেতে দিছিলে, তেখেতে ৰিপৰ্ট কাৰ্ড অনুযায়ী আমি আজি গণসংকাৰ কাৰ্যসূচীখন সম্পূৰ্ণভাৱে প্ৰস্তুতি কৰাৰ পিছত আজি এটা স্পষ্টভাৱে গম পোৱা যায় যে চৰকাৰে অসমীয়া আৰু অসমৰ ৰাইজক চাই অতিকৈ ভয় কৰিছে আৰু চৰকাৰে এইটো এটা অনুভৱ কৰিছে যে যি গণতান্ত্ৰিক আন্দোলন চলি আছে, এই গণতান্ত্ৰিক আন্দোলনত এতিয়া চৰকাৰক বাধ্য কৰিব পৰা নাই কাখন বাতিল কৰিবৰ কাৰণে। সেয়েহে আজি আমাৰ গণসংকাৰ কাৰ্যসূচী থকাৰ কাৰণে প্ৰশাসনৰ হেঁচাত, চৰকাৰী হেঁচাত আজি আমি কাৰ্যসূচীখন বাতিল কৰিব লগা হৈছে। আমি আজি যি আয়োজন কৰা হৈছিল, বিভিন্ন ঠাইৰ পৰা বিভিন্ন জনসাধাৰণে যোগদান কৰিম বুলি কোৱাত আজি সভাস্থলীৰ পৰা আমি ৰাইজক ঘূৰাই দিব লগা হয় আৰু বিজেপিৰ বৰুজ্যোতি দাস ডাঙৰীয়াৰ মঙলদৈ সমষ্টিতে আজি এই কা বিৰোধী আন্দোলনৰ আমি এক আয়োজন কৰিছিলোঁ আৰু বিজেপিৰ পৰাজিত হ'বৰ কাৰণে বিজেপি যে 2021 পৰাজিত হ'ব এইটো খাটাং আৰু আজি ভয় কৰি কেনে সেইকাৰণে আজি গণসংকাৰ কাৰ্যসূচীখনৰ প্ৰশাসনিক হেঁচাৰ মাধ্যমত আমাৰ কাৰ্যসূচীখন বাতিল কৰাইছে। সেয়ে আমি ৰাইজৰ পৰা ক্ষমা বিচাৰিছোঁ। এই কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে ৰাইজৰ পৰা ক্ষমা বিচাৰিলে ইত্তেহাদ ফ্ৰণ্টৰ দৰং জিলা সমিতিয়ে। মংগলদৈৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, হেল্ল' অসম।